সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ ৰস ৰচনা। ৰস ৰচনাৰ শিৰোনাম ডক্টৰ। মই এজন ভব্য গব্য সাহিত্যিক। মোৰ আদৰ্শ বা ব্যক্তিত্ব যিয়েই নহওক, মই এজন ডাঙৰ সাহিত্যিক। সাহিত্যৰ বিষয়ে একো নুবুজিলোৱে যেনিবা। মেনেজ কৰিব পৰা বুদ্ধিকণ মোৰ আছে। মোৰ কান্ধত সদায় ওলমাই ৰখা বেগটোৱে মোৰ পৰিচয় দাঙি ধৰে সমাজত। এই বেগটো মোৰ সাহিত্যিক জীৱনৰ প্ৰধান চিহ্ন। মোৰ এটি ৰেডিমেড ভাষণ আছে, তাকে ইফাল সিফাল কৰি মই সভাগী কপাই থাকোঁ। মোক উপলুঙা কৰিব বিচৰা মানুহবোৰক মই যেনে তেনে এসেকা দিয়াৰ ব্যৱস্থা কৰোঁ। সেয়ে মোৰ হাত দীঘল মানুহৰ লগত বৰ খলিগলি। যেনে তেনে ভৰি মালিচ কৰি হ'লেও মোৰ কুৎসিত অভিসন্ধি পূৰণ কৰিবলৈ নিজক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰোঁ। এই ক্ষেত্ৰত প্ৰায়ে সফল হওঁ। কি যে মোৰ যাদুকৰী প্ৰভাৱ! মই গৰ্বত উফন্দি উঠোঁ। বুকু সাতখন আঠখন কৰে মোৰ অভীষ্ট সিদ্ধি হোৱাৰ বাবে। এইবোৰ মনৰ খোৰাক পাবৰ বাবে মই ক্ষমতাশালী মানুহৰ বহুতো কাম কৰিব লগা হয়। তেওঁলোকৰ কাম কৰোঁতে কৰোঁতে মোৰ নিজৰ কাম কৰিবলৈ সময়কে নেপাওঁ। তথাপি মোৰ কোনো আক্ষেপ নাই। মই মোৰ কুৎসিত অভিসন্ধিবোৰ যে এনেদৰে পূৰণ কৰিব পাৰিম, তাতে মোৰ সন্তোষ। এদিন ভাবিলোঁ, মোৰ নামটোৰ আগত ডক্টৰ লগাই ল'লে মোৰ মান সন্মান বহুগুণে বাঢ়িব। মোৰ গুণগত অৰ্হতা থাকক নাথাকক, কাৰোবাক তেল মাৰি মাৰি মেনেজ কৰি হ'লেও ল'মেই। সেই বিষয়েও ভাবি পেলালোঁ। বৰ বিয়াগুম বিষয় ল'লেনো কি হ'ব? এনেই বেছি কষ্ট হ'ব। তেনে গুৰুত্বপূৰ্ণ বিষয় ল'লে মই ডক্টৰ পাবলৈ সক্ষম হয় জানো? টকা পইচা খৰচৰ কথা আছেই। মই পাব লাগে মাত্ৰ ডক্টৰ। সেয়ে কোনোমতে কাম চলাই নিব পৰা বিষয় এটাকে বাছনি কৰিলোঁ। মোৰ গৱেষণাৰ পৰা দেশৰ দহৰ উপকাৰ হওক নহওক কি দৰকাৰ, মাত্ৰ মোৰ ডক্টৰ হ'লেই হ'ব। সেয়ে মোৰ গাইড হিচাপে মোৰ একেবাৰে ঘনিষ্ঠ ব্যক্তি এজনকে লোৱাটো থিৰাং কৰিলোঁ, যাতে মাজে মধ্যে দুই এটি উপহাৰ দি হ'লেও মই তেওঁ হতুৱাই মোৰ কাম ফেৰা সম্পূৰ্ণ কৰিব পাৰিম। যেনেদৰে ভাবিলোঁ তেনেদৰে কাম আৰম্ভ কৰিলোঁ। যদিও গুৰুত্বহীন বিষয়, অন্যৰ তুলনাত মোৰ বেছি দিনহে লাগিল, কিয়নো মোৰ মূৰত দেখোন একোকে নোসোমায়। মই ভাবিয়ে নাপাওঁ কি হ'ব। গাইডে কৈ দিলেহে মোৰ মূৰটোৱে অকণমান ঢুকি পায়। তথাপিও মোৰ স্বাৰ্থসিদ্ধিৰ বাবে মই ডক্টৰ ল'বই লাগিব। সকলোকে তেল মছলা ঘঁহি ঘঁহি মোৰ কাম ফেৰা সম্পূৰ্ণ হ'ল। ডক্টৰ মোৰ নামৰ আগত লাগিল। ইয়াৰ বাবে মই কম টকা উপহাৰৰ নামত খৰচ কৰা নাই। অন্য লোকে গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰে, নিজে নিজে চম্ভালিব পাৰে। তেওঁলোকৰ উপহাৰ বিলোৱাৰ কোনো কামেই নাথাকে। মোৰ ক্ষেত্ৰত কথাটো সুকীয়া। মই যে ভব্য গব্য সাহিত্যিক। সাহিত্যৰ একো এটা বিষয় জীৱনত লিখি নাপালেও কান্ধত মোনা ওলমায়ে মই সন্মান গোটাব বিচাৰোঁ। সেয়ে গম পালেই হ'ল, মই নমতাকৈ সাহিত্য সম্পৰ্কীয় সভা সমিতিলৈ যাওঁ। মোৰ গণ্ডিৰ ভিতৰত বিষয়বস্তু নাথাকিলেও টানি আজুৰি আনি হ'লেও মোৰ ৰেডিমেড ভাষণটো আগবঢ়াওঁ। মোৰ নামৰ আগত আহিল ডক্টৰ। সেইটো মই কম মহৎ কাম কৰা নাই। দেশৰ দহৰ উপকাৰ নহ'লেও মই এখন সৰু হ'লেও গৱেষণা গ্ৰন্থ লিখি উলিয়াওঁ। মোকচোন আজিলৈকে কোনেও সম্বৰ্ধনা জনোৱা নাই। কোনোৱে এই বিষয়ে এটা শব্দও কোৱা নাই। মই মনে মনে ভাবিলোঁ, চাই ল'ম ৰ তহঁতক। মোৰ নামৰ আগত ডক্টৰ হোৱা স্বত্তেও সম্বৰ্ধনা নজনোৱাৰ ফল হাতে হাতে পাবি। এতিয়াতো মোৰ কালৈকো ভয় শংকা নাই। মই কিবা কথা বা বিষয় জানো নে নেজানো, মোৰ নামৰ আগত ডক্টৰ আছে। যেতিয়া মোক সকলোৱে পণ্ডিত বুলিয়েই জানিব, মই কোৱা কথাকে ক্ষমতাশালী লোকে বিশ্বাস কৰিব যেনিবা মই সাজি পাৰি মিছাই কওঁ। সেয়ে মই মোৰ স্বাৰ্থসিদ্ধিৰ বাবে মোক সন্মান নকৰা চামক এসেকা দিব পাৰিম। লাহে লাহে মই অভিসন্ধি ৰচনাত লাগি গ'লোঁ। সৰু সৰু কথাক ৰৌজাল বৌজাল কৰি আনক লগাই মেলি হ'লেও মোৰ মনোবাঞ্ছা পূৰণ কৰিলোঁ। আজিকালি মোৰ কথা কোনেও নেপেলায়। মোৰ যে নামৰ আগত ডক্টৰ আছে, মই ডক্টৰ প্ৰয়োগ কৰি সফল হ'লোঁ। কি যে চমৎকাৰ প্ৰভাৱ ডক্টৰৰ, সেয়ে সদাশয় সুহৃদজন। আপোনালোকেও যেনে তেনে হ'লেও ডক্টৰ এটা ল'বলৈ চেষ্টা কৰক। সন্মান বাঢ়িব, আগস্থান পাব, মোৰ নিচিনাকৈ অভীষ্ট সাধিব পাৰিব। এইখিনিতে এটা কথা মই কৈ থওঁ, সঁচা অৰ্থত ডক্টৰ লোৱাসকল আৰু ডক্টৰৰ সঠিক প্ৰয়োগ আৰু ব্যৱহাৰ কৰা পণ্ডিতসকলে মোক ক্ষমা কৰিব। তেওঁলোকৰ বাবে লেখাটো নহয়।